বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ'। আপোনালোকৰ সকলোৰে ভালেই চাগে, মোৰো ভাল। আজি খুব ব্যস্ততাৰ মাজত ভিডিঅ'টো বনাব লগা হৈছে। যিখিনি পাৰোঁ দেখাই যাম বাৰু। আজি মোৰ কাৰণে এটা বিশেষ দিন হয়, দেখাম আপোনালোকক। চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ। এতিয়া মোৰ ঘৰত আহিব ওলাইছে আলহী। অহাৰ পিছত দেখাম কোন কোন আহিছে, চাই থাকিবচোন দেই। আৰু এতিয়া মই ভাতত লাগোঁগৈ, কি বনাওঁ দেখাম বাৰু অলপকৈ। এতিয়া চাই থাকিব ভিডিঅ'টো। মোৰ এটা খুব প্ৰয়োজনীয় বস্তু, আহকচোন আনবক্সিং কৰোঁ। এয়া হৈছে চাম্বাৰ। মই কৈছিলোঁ যে আলহী অহাৰ কথা, এয়া মাহঁত আহি গ'ল। আমাৰ পুপুলু আহিলে, এইটো পুপুলু। আজি মোৰ কাৰণে এটা ডাঙৰ দিন। মই বহুত দিনৰ পৰা ভাবি থকা এটা সপোন পূৰণ হ'ল। ভাবিছিলোঁ বহুত আগৰে পৰা যে এনে আমাৰ জেগাখিনিত মানে ডান্স স্কুল নাই, ডান্স স্কুল এখন খোলোঁ বুলি। তো মানে কেইগৰাকীমান গোটাই মেলি সেই শিকাবলৈ আগবাঢ়িছোঁ আৰু। কিন্তু প্ৰথম দিনা সঁহাৰি বৰ সুন্দৰে পালোঁ। বহুত হৈছিলে 20জনমান কেণ্ডিডেট। তেওঁলোক লৈ আৰম্ভ কৰিলোঁ আৰু গাৰ্জেনৰ ইমানখিনি সঁহাৰি পাই সঁচাকৈ বৰ ভাল লাগিল সকলোৰে। ভাবিছোঁ আগলৈ আৰু মানে ভাল এটা পাম বুলি, ৰেছপন্স পাম বুলি। তাকে লৈ আজি আৰম্ভ কৰিলোঁ। এটা বৰ দুখৰ কথা, ইমানেই ব্যস্ত হৈ পৰিলোঁ, গোটেই পৰিৱেশটো দেখুওৱা হোৱা নহ'লে। যথেষ্ট মানুহ আহিছিলে আৰু বহুত দায়িত্ব আছিলে মোৰ। সেইকাৰণে মই ভিডিঅ' কৰিবলৈ একদমেই সময় নাপালোঁ। তাৰ কাৰণে আজি মানে বহুত কিবাখিনি ৰৈ গ'ল আৰু বেয়া লাগিছে আপোনালোকক দেখাব নোৱাৰি। যিখিনি আছে অলপ সেইখিনিয়ে দেখাইছোঁ আৰু। বাকী আজি ভিডিঅ'টো চাই কেনে লাগিল জনাব। আগলৈ ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।